আজি আমি কীবোৰ্ড ইউজ কৰা শিকিম আৰু লগতে ৱাৰ্ডপেড এপ্লিকেশ্যনো ইউজ কৰা শিকিম। এতিয়া চাৰ্চ বক্সত গৈ আমি ৱাৰ্ডপেড টাইপ কৰিম। কেপছ কি প্ৰেছ কৰিলে আমি কেপিটেল লেটাৰ লিখিব পাৰিম। দুটা শব্দৰ মাজত গেপ দিবলৈ আমি স্পেচ বাৰ ইউজ কৰিম। কেপছ কি আকৌ প্ৰেছ কৰিলে আমি স্মল লেটাৰ লিখিব পাৰিম। এণ্টাৰ কি প্ৰেছ কৰিলে আমি তলৰ লাইনত লিখিব পাৰিম। শিফ্ট কি প্ৰেছ কৰি কোনো আখৰ লিখিলে আখৰটো কেপিটেল লেটাৰত লিখিব পাৰিম আৰু শিফ্ট এৰি দিলে স্মল লেটাৰত লিখিব পাৰিম। শব্দ চিলেক্ট কৰাৰ বাবে আমি মাউচত লেফ্ট ক্লিক কৰি টানিব পাৰোঁ অথবা কণ্ট্ৰল A প্ৰেছ কৰিব পাৰোঁ অথবা শব্দৰ শেষত ক্লিক কৰি শিফ্ট আৰু লেফ্ট এৰো প্ৰেছ কৰি চিলেক্ট কৰিব পাৰোঁ। শব্দ চিলেক্ট কৰি আমি লিখাৰ ষ্টাইল চেঞ্জ কৰিব পাৰোঁ, চাইজ চেঞ্জ কৰিব পাৰোঁ, কীবোৰ্ডৰ পৰা চাইজ ডাঙৰ কৰাৰ বাবে আমি কণ্ট্ৰল শিফ্ট আৰু গ্ৰেটাৰ দেন কি একেলগে প্ৰেছ কৰিম আৰু চাইজ সৰু কৰাৰ বাবে কণ্ট্ৰল শিফ্ট লেছ দেন কি একেলগে প্ৰেছ কৰিম। বি ক্লিক কৰিলে লিখাটো ডাঠ হ'ব, আই ক্লিক কৰিলে টেৰা হ'ব, ইউ ক্লিক কৰিলে আণ্ডাৰলাইন হ'ব। কীবোৰ্ডৰ পৰা কণ্ট্ৰল বি প্ৰেছ কৰিলে লিখাটো ডাঠ হয়, কণ্ট্ৰল আই প্ৰেছ কৰিলে ইটালিক্স হয়, কণ্ট্ৰল ইউ প্ৰেছ কৰিলে আণ্ডাৰলাইন হয়। যদি কোনো শব্দ আমি ভুল হিচাপে চিহ্নিত কৰিব বিচাৰোঁ তেনেহ'লে আমি ষ্ট্ৰাইক থ্ৰুত ক্লিক কৰিম। কেতিয়াবা যদি এক্স স্কুৱেৰ লিখিবলগীয়া হয় তেনেহ'লে আমি এক্স লিখি ছুপাৰস্ক্ৰিপ্টত ক্লিক কৰিম আৰু 2 অথবা 3 লিখি আকৌ ছুপাৰস্ক্ৰিপ্টত ক্লিক কৰিম। ইয়াক কীবোৰ্ডত লিখাৰ বাবে আমি এক্স লিখিম, কণ্ট্ৰল শিফ্ট প্লাছ একেলগে টিপিম আৰু 2 অথবা 3 লিখি আকৌ কণ্ট্ৰল শিফ্ট প্লাছ টিপিম। ৱাটাৰৰ কেমিকেল ফৰ্মুলা লিখাৰ বাবে আমি H লিখি ছাবস্ক্ৰিপ্ট বাটনত ক্লিক কৰিম আৰু 2 লিখিম, আকৌ আমি ছাবস্ক্ৰিপ্ট বাটনত ক্লিক কৰিম। ইয়াক কীবোৰ্ডত লিখাৰ বাবে আমি H লিখিম, কণ্ট্ৰল প্লাছ একেলগে টিপিম, 2 লিখিম, আকৌ কণ্ট্ৰল প্লাছ একেলগে টিপিম। শব্দৰ কালাৰ চেঞ্জ কৰাৰ বাবে আমি মাউচেৰে চিলেক্ট কৰি ফণ্ট কালাৰত ক্লিক কৰি কালাৰ চেঞ্জ কৰিব পাৰোঁ। ইয়াৰ বেক ছাইডত কালাৰ দিয়াৰ বাবে আমি হাইলাইট কালাৰত ক্লিক কৰি কালাৰ চেঞ্জ কৰিম। টেক্সট চিলেক্ট কৰি হাইলাইট কালাৰত ন' কালাৰ ক্লিক কৰিলে বেকগ্ৰাউণ্ড কালাৰ নাইকিয়া হৈ যাব। শব্দক চিলেক্ট কৰি আমি ৰাইট ইণ্ডিচেণ্ট আৰু লেফ্ট ইণ্ডিচেণ্ট ক্লিক কৰি আমি ইয়াক লেফ্ট আৰু ৰাইট ছাইডত মুভ কৰিব পাৰোঁ। টেব কি প্ৰেছ কৰিলেও শব্দ ৰাইট ছাইডত মুভ হয় আৰু শিফ্ট আৰু টেব কি প্ৰেছ কৰিলে শব্দটো লেফ্ট ছাইডত মুভ হয়। লাইনৰ আগত কোনো নাম্বাৰ বা বুলেটছ এড কৰাৰ বাবে আমি টেক্সট চিলেক্ট কৰিম আৰু ষ্টাৰ্ট এ লিষ্টত ক্লিক কৰি আমি বুলেটছ অথবা নাম্বাৰ এড কৰিব পাৰিম। টেক্সট চিলেক্ট কৰি ষ্টাইলত ক্লিক কৰি নান ক্লিক কৰিলে নাম্বাৰছ অথবা বুলেটছ ৰিমুভ হৈ যাব। টেক্সট চিলেক্ট কৰি লাইন স্পেচিঙত ক্লিক কৰি বেছি নাম্বাৰ চিলেক্ট কৰিলে লাইনৰ মাজত গেপটো বাঢ়িব, কম নাম্বাৰ চিলেক্ট কৰিলে লাইনৰ মাজত স্পেচটো কমিব। এড 10 ফিটত ক্লিক কৰিলে স্পেচটো আৰু অকণমান কমিব। এলাইনমেণ্টত ক্লিক কৰি আমি টেক্সটক ৰাইট লেফ্ট চেণ্টাৰত প্লেচ কৰিব পাৰিম। কণ্ট্ৰল R প্ৰেছ কৰিলে টেক্সট ৰাইট ছাইডত এলাইন হ'ব, কণ্ট্ৰল L প্ৰেছ কৰিলে লেফ্ট ছাইডত এলাইন হ'ব, কণ্ট্ৰল E প্ৰেছ কৰিলে টেক্সট মিডিল অথবা চেণ্টাৰত এলাইন হ'ব
আৰু Ctrl J প্ৰেছ কৰিলে টেক্সটটো জাষ্টিফাই হ'ব। ফাইল সেভ কৰাৰ বাবে Ctrl আৰু S প্ৰেছ কৰিম আৰু ডেস্কটপত ফাইল নেম দি সেভত ক্লিক কৰিম। নতুন পেজ লোৱাৰ বাবে আমি Ctrl N প্ৰেছ কৰিম। সেভ কৰা ফাইলক ওপেন কৰাৰ বাবে আমি Ctrl O প্ৰেছ কৰিম আৰু ফাইল নেম সিলেক্ট কৰি ওপেনত ক্লিক কৰিম। গোটেইখিনি একেলগে ডিলিট কৰাৰ বাবে আমি Ctrl A একেলগত প্ৰেছ কৰি ডেল বাটনটো প্ৰেছ কৰিম। পেজত পিকচাৰ এড কৰাৰ বাবে আমি পিকচাৰ অপচনত ক্লিক কৰিম। পিকচাৰ সিলেক্ট কৰি ওপেনত ক্লিক কৰিম। মাজৰ পইণ্টছখিনিত টিপি আমি পিকচাৰটোত সৰু অথবা ডাঙৰ কৰিব পাৰোঁ। আমি নিজে কিবা বনাই পেজত ইনচাৰ্ট কৰাৰ বাবে পেন ড্ৰয়িঙত ক্লিক কৰিম। ইয়াত আমি ড্ৰ কৰি কালাৰ এড কৰিম আৰু ক্ৰছত ক্লিক কৰি পেজ ক্লোজ কৰি দিম। এতিয়া আমি ইয়াত যিকোনো লাইন লিখিম। Ctrl A, Ctrl C আৰু Ctrl V টিপি লাইনটোক কপি কৰিম। যদি আমাৰ কোনো ৱৰ্ডক চেঞ্জ কৰিবলগীয়া হয় তেনেহ'লে আমি ৰিপ্লেচত ক্লিক কৰিম। ইয়াত চেঞ্জ কৰিবলগীয়া নামটো ওপৰত লিখিম আৰু নতুন নামটো তলত লিখিম। যদি আমি ৰিপ্লেচত ক্লিক কৰোঁ তেনেহ'লে এটা ৱৰ্ড চেঞ্জ হ'ব আৰু ৰিপ্লেচ অলত ক্লিক কৰিলে গোটেইখিনি ৱৰ্ডছ একেলগে চেঞ্জ হৈ যাব।